আজি হয় ঈদৰ পিছদিনা এইফালে নিমকি আৰু দেখিছে নান কাটা লগতে এইফালে চেৱৈ আৰু কেইটামান নাস্তা মানে ঈদৰ কেইটামান নাস্তা এইফালে পেকিং কৰি দিছোঁ মিষ্টাৰৰ কাৰণে আৰু লগতে মই এইফালে গাও ধুই দিলোঁ পটাপট যিহেতু আজি বিৰাট গৰম পৰিছে আৰু সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ' লৈ তো মোক এইযোৰ মানে এই কাপোৰটো ঈদত দিছিলে দাদাই এইফালে আমাৰ টিকলু শুই আছে তাকো নতুন কাপোৰ পিন্ধাইছোঁ ঈদ যিহেতু পিছদিনা ঈদ ঈদ লাগি থাকে আৰু আজিকালিনো কিনো ঈদ সঁচা ক'ব গ'লে একদমেই ভাল নালাগে আৰু মানে ডাঙৰ যিমান হৈ আহিছোঁ ইমান আৰু মানে ঈদ ভাল লগা হৈ আহিছে তাৰপিছত এইফালে এতিয়া কেইটামান বনাই আছোঁ মানে কোফ্তা বনাই আছোঁ কেইটামান আৰু এইপিনে মই গোটেইখিনি কৰি লৈছোঁ তো এতিয়া এয়া কোফ্তাখিনি বনাই লওঁ আৰু এতিয়া মই এইখিনি ভাজিম আৰু কোফ্তাখিনি ভালেই হৈছিলে কিন্তু অলপ নিমখ বেছি হৈ গ'ল তো সেইবাবে মানে খাই ইমান ভাল নালাগিলে হেল্ল' গাইজ আজি হয় নেক্সট ডে মৰ্ণিং তো মিষ্টাৰে মানে মোক ঘৰত লৈ আহিছে তো এইপিনে মই আহিলোঁ পাৰ্লাৰলৈ স্পা কৰিবৰ কাৰণে মিষ্টাৰে মোক লৈ আনিছে চানচনো ডান্স নামাৰিম নে গাইজ তো সেয়া এতিয়া স্পা কৰি লৈছোঁ তাৰপিছত এতিয়া ঘৰলৈ গৈছোঁ আৰু স্পা কৰিলোঁ থ্ৰেডিং কৰিলোঁ কিন্তু থ্ৰেডিং ইমান ভাল নহ'ল তো এয়া চুলিখিনি চাওকচোন অলপ মানে ৰাফ হৈ গৈছিলে অলপ নহয় বেছিয়ে ৰাফ হৈ গৈছিলে কিন্তু এতিয়া অলপ মানে চিল্কি হৈছে আৰু লগতে অলপ ষ্ট্ৰেইটো দেখা গৈছে কিন্তু মই চুলি খুলি একদমেই বেয়া পাওঁ যি চুলি ফুলি থাকে ঘৰত আহিলোঁ আৰু এইফালে পুতেক টোপনি বাপেক ছাইডত বহি আছে আৰু লগতে এইফালে এতিয়া মই নাস্তা কৰি লৈছোঁ মিষ্টাৰক ঘৰত পঠিয়ালোঁ আৰু নাস্তা কৰি মেলি এইফালে ইভিনিং লগ পাইছোঁ চাওকচোন মছজিদটো ইমান ধুনীয়া লাগিছে তো হাই গাইজ এইফালে এতিয়া ইভিনিং হৈছে আৰু মই উঠি মেলি চাহ খাম আৰু এইফালে মছজিদটো চাই আছোঁ ইমান ধুনীয়া লাগিছে তো এতিয়া বোলো আপোনালোকক দেখাওঁ মিষ্টাৰক পঠিয়াই অলপমান শুইছিলোঁ আৰু আমাৰ টিকলাৰ লগত নানাকে খেলি আছে ঘৰত আহিলে মানে আজিকালি মূল্য বিৰাট কম পোৱা যায় অনলি আছফৰৰ কাৰণে তাৰপিছত এইপিনে বা এজনীয়ে চাহ বনাই আনি দিলে আৰু এই বস্তুটো আপোনালোকে কৰিছে নাই সৰুকালত জনাবচোন এনেকৈ পাপৰটো হাতত লগাই যে বিৰাট হাঁহি উঠিছে আজি মোৰ দেখি পেলাই বস্তুটো সঁচা কথা ক'বলৈ চাইল্ডহুড মেমৰি চব মানে আকৌ উভতি আহিলে বিৰাট ভালো লাগে হাঁহিও লাগে লগতে কেকৰ এটা অৰ্ডাৰ আছে কালিলৈ তো সেইখিনি এইটো বনাই লৈছোঁ গুড মৰ্ণিং গাইজ আজি হয় নেক্সট ডে মৰ্ণিং আৰু মানে কি ক'ম আজি একদম ইমানেই ভাগৰ লাগিছে মই পৰি গৈ আছোঁ মোৰ ইমানেই টোপনি ধৰিছে ৰাতি মই শুইছোঁ 4টা বজাত আৰু এতিয়া উঠিব লগা হ'লেই যিহেতু কেকৰ এটা অৰ্ডাৰ আছে মোৰ ইংলিছমেনৰ 7টা আৰু মোৰ টোপনিয়ে ভাঙা নাই কিন্তু টোপনিটো ভাঙিছোঁ যিহেতু মোৰ কেকৰ অৰ্ডাৰ আছে আৰু মোৰ ইমানেই ভাগৰ লাগিছে মানে কম ইমানেই কষ্ট লাগিছে উঠিবৰ কাৰণে তো ব'লক এতিয়া আপোনালোকে মোৰ লগত কেক বনাব তো ব'লক হাই গাইজ ইফালে মোৰ জানটো হৈ আছে আৰু মোৰ ইমানেই টোপনি ধৰিছে এতিয়া বাজিছে 7:30 মই আধা ঘণ্টাত 7:30 নহয় লাইক 7:40 হৈছে মই 40 মিনিটত কাম চেছ কৰিছোঁ আৰু মোৰ ইমানেই টোপনি ধৰিছে কি ক'ম উঠি যায় তাৰপিছত একো কথা পাতিবই নোৱাৰি মানে শুই থাকিলে পাতলা ইমান টোপনি তাৰ তো গাইছ এতিয়া চুপচাপ ময়ো অলপ শুই যাওঁ তাকো শুৱাওঁ তাৰপিছত লগ পাম শুম ভাবিছিলোঁ আমাৰ এই পণ্ডিত উঠি গ'ল পণ্ডিত এই শুব নিদিয়া মোক আমাৰ শুব নিদিয়ে নিজে পূজা শুই লৈছে কাৰ
নিচিনা হৈছা তুমি হে কাৰ নিচিনা ছবি কয় আব্বা ছবি কয় আম্মা উঠি মেলি আহিলোঁ ক্ষীৰ মিক্স বনাবৰ কাৰণে আৰু এইটো কোনে কোনে খাইছে কমেণ্ট কৰি জনাবচোন ইমানো টেষ্ট নালাগে আৰু লাগে আৰু ইমানো ভাল নালাগে এইফালে চব মিক্সে থাকে খালি মানে গাখীৰ আৰু চেনি দিলেই হ'ল কাজু তেজপাত চব থাকে দেখিছেই আৰু মানে যোন চব চেৱৈ হয় সেইবিলাক চব মানে ডিজাইনৰ হয় দীঘল আছে ষ্টাৰ আছে এনেকুৱা আৰু ভালেও লাগে বেয়াও নালাগে তো এয়া বনাই লৈছোঁ আৰু আধা থৈ দিছোঁ হাই গাইজ এইফালে মই গা চা ধুলোঁ গা চা ধুই ফ্ৰেছ হ'লোঁ আৰু মোৰ চুলিখিনি কালিৰ পৰা ষ্ট্ৰেইট হৈ আছে যিহেতু মই স্পা কৰিছিলোঁ ন আৰু মোক কমেণ্ট কৰিবচোন যে মই চুলিখিনি স্মুথিং কৰি দিম নে হিজাব কৰিম কমেণ্ট কৰিবচোন চবেই তো এতিয়া আশ্ৰমোত্তৰ ৰাণীকে লৈ গ'ল মই এতিয়া অলপ চাহ খাম যিহেতু আমাৰ মানে আমাৰ ঘৰত মানে মাহঁতৰ ঘৰত সদায় আমি গা চা ধুই অকণ চাহ খাওঁ তো এইটো মায়ে এতিয়া চাহ বনাব গৈছে ময়ো যাওঁ তো এতিয়া আৰু মই মেহেন্দি লগাম আজি মেহেন্দি আৰ্টিষ্ট এজনী মাতিছোঁ যিহেতু মই ঈদত লগাব পৰা নাছিলোঁ আৰু প্ৰেগনেঞ্চিতটো মোক কোনো লগাব দিয়া নাছিলে কিন্তু এইবাৰ শুনা নাই আৰু এতিয়া লগামেই চ' তাকে মেহেন্দি আৰ্টিষ্টজনী মাতিছোঁ দেখাম বাৰু তো লগাম এইপিনে ফোন আহিলেই এইপিনে মই মেহেন্দি লগাব লৈছোঁ আৰু এতিয়া বহুতে কমেণ্ট কৰিব যে ফাৰহিন বাও জানে চবেই মেহেন্দি জানে আপুনি আকৌ বেলেগ মেহেন্দি আৰ্টিষ্ট মাতিছে মানে মাৰোৱাৰী মেহেন্দিটো বেলেগ হয় ন আৰু মোৰ মানে কি হয় মাৰোৱাৰী মেহেন্দি বেছি ভাল লাগে তো মই মানে ছেকেণ্ড টাইম মোৰ লাইফত লগাই লৈছোঁ তো এইখিনি এতিয়া লগোৱা আৰম্ভ কৰি দিছে আৰু ইমানেই ধুনীয়া লাগিছে চাওকচোন ডিজাইনটো তো অলপ অলপকৈ দেখাই দিছোঁ বাৰু এয়া হয় আমাৰ মেহেন্দি লগোৱা বাজনী মানে মেহেন্দি আৰ্টিষ্টজনী শিখা শৰ্মা বিৰাট ধুনীয়া মেহেন্দি লগায় কণ্টেক্ট নম্বৰ মই দি দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু এইপিনে মোৰ মেহেন্দি পূৰা ৰেডি হৈ গ'লহি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই মেহেন্দি লগাই হৈ গ'ল মিষ্টাৰো আহিলে এতিয়া মই গৈ আছোঁ ঘৰলৈ আৰু এইপিনে আজি মিষ্টাৰে বোলে অলপ বোলে মোক খুৱাব বাহিৰত আৰু মইতো ভালেই পাওঁ মানে তো এতিয়া ব'লক বাৰু আকৌ ব্লগটো আৰম্ভ কৰিছোঁ আৰু আজি ব্লগটো এণ্ড কৰিম যিহেতু নহ'লে বহুত দীঘল হৈ গৈছে গাইজ তো আমি ৰেষ্টুৰেণ্ট আহিলোঁ মিষ্টাৰক কৈছিলোঁ বেলেগ ৰেষ্টুৰেণ্ট যাম কিন্তু মিষ্টাৰ ফেভৰেট ৰেষ্টুৰেণ্ট কুহিলিকা তো আহিছোঁ ইয়াতে খাবলৈ আৰু সেয়াই মিষ্টাৰে কৈ আছে যে কি কৰি আছা বেয়া হাঁহি এইপিনে তাক নাম বিচাৰিব দিছোঁ নোৱাৰিলে গাইজ নাম বিচাৰিবলৈ কাৰণে লাষ্টত দেখাই দিয়া হ'ল আৰু তো এইপিনে মই অৰ্ডাৰ কৰিছিলোঁ বাটাৰ নান বাটাৰ চিকেন তো খাই মেলি আহিলোঁ ঘৰলৈ আৰু এতিয়াও তাক মই বিচাৰি দিছোঁ বিচাৰিব দিছোঁ কিন্তু নিবিচাৰে মোক কৈছোঁ লিখাই নাই তো বিচাৰিম ক'বা সেয়া কিন্তু মই কৈছোঁ লিখিছোঁ বিচাৰা তুমি তো সেয়া বিচাৰি আছে তো গাইজ আজিৰ ব্লগটো ইয়াতে সামৰিছোঁ একদম নেক্সট ভিডিঅ'ত লগ পাম তো বাই বাই গাইজ থেংক ইউ ফৰ ৱাচিং